সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভণ্টিহঁতৰ ঘৰত ৰাতিপুৱাই খালী চাহ একাপ খালোঁ। খাই সিয়া মানুহৰ লগত অলপ সময় ফটো তুলিলোঁ। তাৰপিছতে আমি ওলালোঁ ঐতিহাসিক মহাভৈৰৱ মন্দিৰলৈ বুলি। মহাভৈৰৱ মন্দিৰৰ সমীপতে মন্দিৰলৈ নিব লগা ধূপ, প্ৰসাদ, বন্তিৰ দোকান আছে। সেয়া ল'লোঁ। লৈ আমি গোটেইখিনি ওপৰলৈ উঠি গ'লোঁ। আৰু যেতিয়া ওপৰলৈ উঠি গৈছোঁ, মনটো কিবা এটা বুজাব নোৱাৰা আনন্দৰে ভৰি পৰিছে। আৰু সেয়া হৈছে শিৱ বাবাৰ এভাগ মূৰ্তি। খুব ভাল লাগিছে দেখিবলৈ। আৰু এয়া হৈছে মন্দিৰ। আৰু মূল মন্দিৰৰ সন্মুখত দুৱাৰপাল ৰূপে বিৰাজমান হৈ আছে নন্দী ভগৱান। আৰু এইফালে সোঁ চাইডে মন্দিৰৰ সোঁ চাইডে চাকি বন্তি লগাব পৰাকৈ সুন্দৰকৈ ঠাই বনাই দিয়া হৈছে। আৰু আমি গোটেইখিনিয়ে পূজা ভালদৰে কৰিলোঁ সকলোৰে মংগলৰ কাৰণে। তাৰপিছত ভিতৰলৈ সোমাবলৈ গ'লোঁ। কিন্তু তাত গোহাৰি দিয়া আছে যাতে ভিতৰত ফটো তুলিব নোৱাৰে। আৰু এইবিলাক দেখিছেনে, শৈল ভগ্নাৱশেষ আজিও আছে। খুব বেছি ভাল লাগে আচলতে এইবিলাক দেখি, মনটো বুজাব নোৱাৰা এক অনুভৱ। প্ৰবাদ মতে বান ৰজাই জীয়া শিলেৰে শিৱলিংগ নিৰ্মাণ কৰিছিল বোলে। আৰু সেই শিৱলিংগ ভাগতে যেতিয়া আমি পূজা কৰিবলৈ পাইছোঁ, তাতকৈ সৌভাগ্য আমাৰ কি হ'ব পাৰে, নহয়নে? আৰু এয়া মাহঁতে, যিহেতু মাহঁতৰ লগত আমি প্ৰথমবাৰ গৈছোঁ। আমি দুইজনে আগতে এবাৰ গৈছিলোঁ যদিও মাহঁতৰ লগত প্ৰথমবাৰ গৈছোঁ। আৰু সেইবাবে তেওঁলোকৰ লগত দুকপিমান ফটো তুলিলোঁ। আৰু এই ফটোবিলাক আচলতে স্মৃতি হৈ থাকি যায়। আৰু এয়া হৈছে ভিনীয়েক আৰু খোলালীয়েক। আৰু ইফালে মা আৰু খুৰীয়েও ফটো তুলিলে। আৰু এইবিলাক আচলতে ভাল লাগে, এক বুজাব নোৱাৰা অনুভৱ। যেতিয়া পিছত চাওঁ মনটো খুব ভাল লাগে। আৰু আমি ফটো তুলি পূজা কৰি নামি আহিলোঁ। আৰু সেইখন য'ৰ পৰা বস্তু লৈছিলোঁ তাতে ধুনীয়াকৈ প্ৰসাদসমূহ বান্ধি ল'লোঁ। আৰু ইয়াৰ পাছৰ আচলতে আমাৰ যাত্ৰা আছিল গণেশ ঘাট, গণেশ মন্দিৰ। ঐতিহাসিক গণেশ মন্দিৰলৈ গ'লোঁ। আৰু এয়া হৈছে প্ৰসিদ্ধ গণেশ ঘাট, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ ক্ষেত্ৰ। আৰু খুব ভাল লাগিল আচলতে তাত গৈ। এয়া মা আৰু খুৰী গণেশ মন্দিৰৰ সন্মুখত ধুনীয়াকৈ ফটো তুলিলে। আৰু গণেশ ঘাটতো দুয়োগৰাকীয়ে ফটো তুলিলে। এই মন্দিৰত দেৱালয়ত মানে খুব ধুনীয়াকৈ দেৱ দেৱীৰ প্ৰতিছবি অংকন কৰা হৈছে। আৰু তাতে চাকি বন্তিও পোৱা যায়, চাকি বন্তি লগাব পাৰে। আৰু লগতে ৰাধা কৃষ্ণ মন্দিৰো আছে। আৰু খুব ভাল লাগিলে। আৰু তাৰ পাছত আমি গ'লোঁ অগ্নিগড়। আৰু অগ্নিগড় যিহেতু সিদিনা বন্ধ আছিল, মাহঁতক ভিতৰত সোমাব নোৱাৰিলোঁ। তথাপিও বাহিৰতে দুকপিমান ফটো লৈ পিনে আমি ওলালোঁ বালিবাট। আৰু বালিবাটত যিহেতু মোৰ মামা থাকে চাকৰি সূত্ৰে, আৰু তাত গৈ আমি ভাত খালোঁ। আৰু সেই গণেশ ঘাটতেই এই সাই বাবাৰ মন্দিৰ ভাগো আছিল, যিটো নেকি মোৰ কাৰণে খুব সৌভাগ্য আছিল। আৰু বহুত দিনৰ মূৰত মায়ে ভায়েকক লগ পায়ো খুব বেছি ভাল পালে। আৰু তাত ভাত পানী খাই আমি অলপ দেৰি থাকি ধুনীয়াকৈ দিনে পোহৰে ওলাই দিলোঁ। আৰু এয়া হৈছে কলীয়া ভোমোৰা সেতু। মাহঁতেও আগতে দেখা নাছিলে। আৰু এতিয়া যিটো দেখা পাই খুব ভাল পাইছে তেওঁলোকে। আৰু মোৰ ঘৰলৈ মা বহুত বছৰ মূৰত আহিছে, যিহেতু দূৰ হয় আৰু তেওঁ ঘৰখন ঘপককৈ এৰিব নোৱাৰে। সেইবাবে যেতিয়া আহিছে তেতিয়া একেলগে অলপ সময় ফুৰাৰ অনুভৱটো বহুত বেছি সুকীয়া, বহুত বেছি সুখৰ মোৰ বাবে। আৰু আমি ধুনীয়াকৈ ৰাস্তাত ভগৱানৰ কৃপাত একো অসুবিধা নোহোৱাকৈ আহি আছোঁ। আৰু সোনকালে ঘৰ পালে হয়, যিহেতু মাহঁতৰো খুব বেছি ভাগৰ লাগিছে। আৰু এয়া ধুনীয়াকৈ আমি আহি আছোঁ। এয়া আহি পাই এডোখৰ ঠাইত ৰখিলোঁ। আচলতে হোটেল এখনত ৰখিলোঁ, যিহেতু সকলোৱে চাহ একাপ খাব মন গৈছিলে। আৰু আমি তাতে ৰ'লোঁ। এই হোটেলখনতে ৰৈ আমি গোটেইকেইটাই একাপ চাহ খালোঁ। আৰু চাহ খাই আৰু ওচৰতে সেই হোটেলখনৰ ওচৰতে ফুলৰ কিবাকিবি ফুল আছিলে। আৰু মা আৰু খুৰী গ'ল ফুল ল'বলৈ। আৰু এইফালে বস্তু কিবাকিবি বহুত আছে। আৰু তাৰপিছত আমি সুন্দৰকৈ ঘৰ আহি পালোঁহি। ৰাতিলৈ আকৌ মাংস ভাত খালোঁ দেই। আজিলৈ আহিছোঁ। নমস্কাৰ, বাই বাই।